এইটো কি আঁকিছা? এইটো মোৰ স্কুলৰ কাৰণে মই প্ৰজেক্ট বনাই আছো। তুমি যোৱা, তুমি এইটো চাব নালাগে, তুমি নিজৰ গেম খেলা। নালাগে মোক ছবি আঁকিব দিব লাগিব, নহ'লে মই মাক কৈ দিম তুমি মোক জোকাই আছা বুলি পেলাই। মোক আঁকিব দিবই লাগিব। ক'লেই তোমাক মই আঁকিব দিব নোৱাৰো নহয়। মই এইটো স্কুলৰ কাৰণে ইমান ধুনীয়া ডাইনোছৰ বনাইছো। তুমি যদি বেয়া কৰি দিয়া মোক স্কুলত টিচাৰে বেয়া পাব। চোৱাচোন, মোক মমুৱে ছবি আঁকিব নিদিয়ে। মই কি খেলো? তুমি আহা না। ৰবা তুমি ইমান অকমান কথাতে মাক কেলে মাতি আছা? পিছত মা আহি পেলাই আমাৰ দুটাকে কোবাব। আহা, তুমি বিচনাত আহা, পিছত খেলিবা আহা। ঠিক আছে, তেতিয়াহ'লে তোমাৰ ছবি মই আঁকো বাৰু। তুমি তোমাৰ মেকআপ বক্সবিলাক খেলিব দিব লাগিব। চৰি উমু, তুমি বেয়া নাপাবা। তোমাক মই মেকআপ বক্স দি পেলাইও খেলিব দিব নোৱাৰো। কাৰণ মেকআপ বক্সবিলাক তোমাৰ কাৰণে নহয়, এইটো মোৰ কাৰণে। এইটো মায়ে মোৰ কাৰণে আনি দিছে। তুমি যদি মেকআপ বক্স দি খেলা, মোৰ মেকআপ বক্সবিলাক বেয়া হৈ যাব। তোমাৰ কাৰণে ইমান ধুনীয়া পাজেল আনি দিছে, তুমি সেইবিলাক দি নেখেলা কিয়? নালাগে, মই তোমাক বেয়া পাইছো। তুমি মোক তোমাৰ মেকআপ বক্স দি খেলিব নিদিয়া আৰু মোক ছবি আঁকিব নিদিয়া। নালাগে, মই মাক কৈ দিওঁ। প্লিজ মাক নকবা না। মায়ে ক'লে আকৌ মোক গালি দিব। প্লিজ মাক নকবা না। নালাগে, মই মাক মাতোগে, মায়ে তোমাক দিব মজা। অ মা আহাচোন। মোক মমুৱে খেলিব নিদিয়ে, আহা না, জল্দি আহা না। হয়, তহঁত দুজনীয়ে ইমানকৈ কেলে চিঞৰি আছ? তহঁতে কি মোৰ মূৰটো ঘোলা কৰি ভাবিছ নেকি? মোৰ ইমান গেছ হৈ আছে, মই ভালকৈ শুব পৰা নাই। মোৰ ইমান গেছ ওলাই আছে, কিবাকৈ আছোঁ আৰু। তহঁতৰে মোক এতিয়া কাজিয়া কৰি মূৰটো মোৰ ঘোলা কৰি দিবি। তহঁতক মই এতিয়া এফালৰ পৰা কোবাম। যা, তহঁতি এইবিলাক কৰি থাকিব নালাগে। নিজৰ স্কুলৰ কিতাপ পঢ়ি থাক। আৰু এইবিলাক কি উমু আৰু মমু, তহঁতি এইবিলাক কি কৰি আছ? ঘৰটো ইমান লেতেৰা কৰি ৰাখিছ। দুটাকে গৰু কোব দি আছো এতিয়া। এই ৰাতিপুৱাই ঘৰখনত ইমান কিহৰ কাজিয়া হৈছে? ইমান হাল্লা, বাপৰে, থাকিব পৰা নাই। আৰু তুমি ইহঁতকেইটা কিয় গালি পাৰি আছানো বাৰু? বৰমা চোৱাচোন, মোক উমুৱে খেলিব দিয়া নাই। উমুক মই খেলিবৰ কাৰণে মই ছবি আঁকিব দিব কৈছিলোঁ। সেইটো কথা মাক কোৱাৰ কাৰণে মায়ে মোক ইমান গালি পাৰিছে। হয় নেকি? ব'লা, তোমালোকক মই ফুৰিবলৈ লৈ যাম। এতিয়া নাকান্দিবা, ব'লা। অহাকালি আমি চিনেমা চাব যাম। ব'লা, এতিয়া নাকান্দিব দেই।